हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। फ्रेंड्स, आपनालोके सकलोए पाई माइनिंग करि आछे। हयतो बहुतर पाई केवाईसी होइसे आरु बहुतर केवाईसी नाइ होआ। जी सकले बहुत दिনৰ পৰা माइनिंग करि आछे, हयतो बहुतर केवाईसी नाइ अहा। आरु जी सकले नतुनके माइनिंग करिছে, माने আজি অলপ দিনৰ পৰা माइनिंग करिছে, हयतो बहुतर केवाईसी আহিল आरु केवाईसी कमप्लीट करिले। एतियाলৈके 10-12% केवाईसी कमप्लीट होइसे। बाकी सकलो एतियाলৈके केवाईसी कमप्लीट हुआ नाइ। आमी देखिछु बहुत दिনৰ পৰা माइनिंग करि আছে, प्रथমৰ পৰা माइनिंग करि আছে, एतियाলৈके केवाईसी अहा नाइ। 2 माहৰ আগত বা 3 माहৰ 4 माहৰ আগत 6 माहৰ আগत माइनिंग करिছে, সেই সকলৰ पाई केवाईसी आহি গৈছে। কিছুমানৰ 20-25 কইন হওঁতে पाई केवाईसी आহি গৈছে, হয়তো বহুতে केवाईसी কৰিলে। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব पाई केवाईसी কেনেকৈ কৰে। ঠিক আছে, আপুনি যেতিয়া ৰেগুলাৰ পাই মাইনিং কৰি থাকিব, আপুনি যেতিয়া কেৱাইসি কাৰণে এলিজিবল হৈ যাব, পাই মাইনিং কৰাৰ পিছত এনেকুৱা এটা পপআপ আহিব, ইউ আৰ নাও এলিজিবল ফৰ কেৱাইসি প্ৰসেস, এনেকুৱা এটা পপআপ আহিব। আপুনি তেতিয়া ওপেন পাই ব্ৰাউজাৰত ক্লিক কৰি দিব। ওপেন পাই ব্ৰাউজাৰত যেতিয়া ক্লিক কৰি দিব, আপোনাৰ কেৱাইসি অপচনটো খুলি যাব। সাইন ইন টু পাই ব্ৰাউজাৰত ক্লিক কৰি দিলেই হ'ল। যদি কিবা কাৰণত এটো নাইকিয়া হৈ যায়, তেতিয়া আপুনি পাই ব্ৰাউজাৰত যাব। পাই ব্ৰাউজাৰ খুলি কেৱাইসি পাইত ক্লিক কৰিব। কেৱাইসি পাইত ক্লিক কৰি আপুনি কেৱাইসি কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে প্ৰফাইলৰ পৰাও আপোনালোকে কেৱাইসি কৰিব পাৰিব। পাই এপটো খুলিব। পাই এপটো খুলি তিনডাল লাইনত ক্লিক কৰিব। তিনডাল লাইনত ক্লিক কৰাৰ পিছত প্ৰফাইলত যাব। একেবাৰে তলত প্ৰফাইল আছে, প্ৰফাইলত যাব। তেতিয়া আপুনি ইয়াত দেখিব আইডেন্টি ভেৰিফিকেশ্যন কেৱাইসি আৰু কাষত ষ্টাৰ্ট লিখা আছে। আপুনি ষ্টাৰ্টটোত ক্লিক কৰি পাই কেৱাইসি কৰিব পাৰিব। ঠিক আছে, আপুনি এতিয়া ষ্টাৰ্টটোত ক্লিক কৰি দিব। ষ্টাৰ্টত ক্লিক কৰাৰ পিছত এনেকৈ খুলি আহিব। আকৌ আপুনি সাইন ইন টু পাই ব্ৰাউজাৰত ক্লিক কৰিব লাগিব। ঠিক আছে, সাইন ইন টু পাই ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত এনেকৈ খুলি আহিব আইডি ফটো। এতিয়া আপুনি তলত যে আছে নেক্সট, আপুনি 4 বাৰ নেক্সট কৰিব লাগিব, 4 টাইম নেক্সট। যেতিয়া আপুনি 4 বাৰ নেক্সট কৰিব, তাৰপিছত এনেকৈ খুলি আহিব। আই এম ৰেডিত ক্লিক কৰি দিব। যেতিয়া আই এম ৰেডিত ক্লিক কৰিব, তাৰপিছত এনেকৈ খুলি আহিব। এতিয়া আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। এড ফ্ৰণ্ট ফটো, ইয়াত আপোনালোকে ডকুমেণ্টৰ ফ্ৰণ্ট ছাইড দিব লাগিব। মই আধাৰ কাৰ্ড দিছিলোঁ, আধাৰ কাৰ্ড দিয়াত মোৰ 5 মিনিটত কেৱাইসি হৈছিলে। আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে। ঠিক আছে, যদি ভাবে কি এখন ভাল হোৱা নাই, তেতিয়া এই ডিলিট অপশ্যনটো আছে, ডিলিট কৰি পেলাই আপোনালোকে আকৌ দুবাৰ আপলোড কৰিব পাৰিব। তাৰপিছত এড বেক ফটোত ক্লিক কৰিব। এড বেক ফটোত ক্লিক কৰি ডকুমেণ্টৰ বেক ছাইড দিব। ফ্ৰণ্ট ছাইড বেক ছাইড দিয়াৰ পিছত নেক্সট ষ্টেপত ক্লিক কৰিব। নেক্সট ষ্টেপত যেতিয়া আপুনি ক্লিক কৰিব, তেতিয়া আপোনালৈ ফৰ্মখন আহিব আৰু ইয়াত এতিয়া আপুনি ফৰ্মখন কমপ্লিট কৰিব। ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, তাৰপিছত জেণ্ডাৰ ছিলেক্ট কৰিব, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত ডকুমেণ্ট আইডি নাম্বাৰ। আপোনালোকে যিটো ডকুমেণ্ট আপলোড কৰিছিলে সেই ডকুমেণ্টটো আইডি নম্বৰটো দি দিব। তাৰপিছত এক্সপায়াৰী ডেট অফ আইডি, যদি আইডিত এক্সপায়াৰী ডেট আছে তেতিয়াহ'লে ডেটটো দিব। আধাৰ কাৰ্ডতটো নাই, তেতিয়া আপোনাৰ এই তলত যে আছে, এই তলৰ অপশ্যনটোত ক্লিক কৰিব। মাই আইডি কাৰ্ড ডাজ নট হেভ এক্সপায়াৰী ডেট, আপোনালোকে তাত ক্লিক কৰিব। তাৰপিছত কাণ্ট্ৰি ছিলেক্ট কৰিব। তাৰপিছত এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, তাত আপোনালোকে এড্ৰেছ দিব। ডকুমেণ্টত যিটো এড্ৰেছ আছে সেইটো দিব। তাৰপিছত চিটি, তাৰপিছত ষ্টেট, তাৰপিছত জিপ কোড, পিনক'ডটো দিব। ফৰ্মখন আপোনালোকে সম্পূৰ্ণকৈ ধুনীয়াকৈ ভৰাই লওক। ভৰাই যেতিয়া সম্পূৰ্ণ হ'ব, তেতিয়া নেক্সট ষ্টেপত ক্লিক কৰিব। নেক্সট ষ্টেপত ক্লিক কৰাৰ পিছত এনেকৈ খুলি আহিব আকৌ। ঠিক আছে, এতিয়া আপোনাৰ ফেচ ভেৰিফিকেশ্যন হ'ব। এতিয়া আপুনি আই এম ৰেডিত ক্লিক কৰিব। ষ্টাৰ্ট ৰেকৰ্ডিঙত ক্লিক কৰিব। ষ্টাৰ্ট ৰেকৰ্ডিঙত ক্লিক কৰাৰ পিছত আপোনাৰ ফেচ ভেৰিফিকেশ্যন লৈ আছে এতিয়া। তাৰপিছত এনেকৈ এড্ৰেছখিনি আকৌ আহিব, আপোনালোকে চেক কৰি লওক। চেক কৰি পেলাই নেক্সট ষ্টেপত নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্ট আৰু ৰেকৰ্ডিংখিনি এনেকৈ দেখাব। তাৰপিছত ছাবমিট এণ্ড পে'ত ক্লিক কৰিব। তাৰপিছত য়েছ ডাটা ইজ একুৰেটত ক্লিক কৰিব। এতিয়া কংগ্ৰেচুলেশ্যন আহি গৈছে, থেংক ইউ। চি ষ্টেটাছত ক্লিক কৰি দিব। চি ষ্টেটাছত ক্লিক কৰাৰ পিছত এনেকৈ খুলি আহিব। এতিয়া আপোনাৰ ৰিভিউ ইন প্ৰগ্ৰেছত আছে আৰু 10 মিনিট পাছত চাব এখন গ্ৰীণ হৈ যাব। গ্ৰীণ হ'লে আপোনাৰ কেৱাইসি সম্পূৰ্ণ হ'ব, ছাকচেছ হ'ব। তাৰপিছত তলত লিখা আছে বিকম ভেলিডেটৰ। আপোনালোকে বিকম ভেলিডেটৰত ক্লিক কৰি ভেলিডেটৰ হ'ব পাৰে, আৰু যদি ভেলিডেটৰ হ'ব নিবিচাৰে তেতিয়া বিকম ভেলিডেটৰত ক্লিক নকৰিব।
ঠিক আছে।